নমস্কাৰ, গুড মৰ্নিং বন্ধুসকল। আজি আমাৰ হাফলঙত দ্বিতীয় দিন। আজি যিমান পাৰোঁ মানে আগবেলাৰ ভিতৰত আমি ইয়াত ঘূৰিম আৰু যিমান চাবলগীয়া ভিউ পইণ্ট আছে কিবা কিবি আছে মানে বহুত কিবা কিবি আছে, তো যিমান পাৰোঁ ঘূৰিম। তাৰপিছত আমি ইয়াৰ পৰা 12 বজাৰ পিছত ওলাই দিম। ওলাই গৈ আজি আমাৰ উমৰাংচত থাকিমগৈ আৰু। তো আগত চাই থাকা, বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু ভাল লাগিব চাই থাকা ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি হিত নিহালি তাপ তুমি নয়ে নয়ে তুমি পার পার তুমি হলে দূর হিয়াত হাহাকার কিনু সাৱনীৰে কৰা চিকাৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা আমি আজি প্ৰথম যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া প্ৰথম আমি মানে ৰুমৰ পৰা আহিয়ে বৰ্তমান এই নিউ হাফলং যাবলৈ ওলাইছোঁ। নিউ হাফলং মানে এইফালেদি যায়, এইফালেদি গৈ আপোনাৰ যিটো ৰেল ষ্টেচন, হাফলঙৰ ৰেল ষ্টেচন, মানে বৰ সুন্দৰ পৰিৱেশ। এইফালেদিয়ে যাম এতিয়া, তো যাওঁ আহক। তো এই জাষ্ট আমি আহি পাইছোঁহি হাফলং ষ্টেচন। তো চাইছোঁ বহুত ধুনীয়া লাগিছে, সঁচাকৈ বহুত ধুনীয়া। আহিব পাৰে আপোনালোকো ইয়ালৈ। আমাৰ অসমতে ইমান ধুনীয়া জেগা আছে বাৰু, আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাম বাৰু, যাওঁ। ইয়াতকৈও ধুনীয়া আছে। তো আমি বৰ্তমান হাফলং ৰেল ষ্টেচনৰ ফুটব্ৰিজৰ ওপৰত আছোঁ। চাওক না কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া পৰিৱেশ। এবাৰ মানে ইমান শান্তি ষ্টেচন হয়তো ক'তো নাই নেকি চাগে, হা? মানে অসমৰ য'তেই যোৱা তুমি এনেকুৱা পাহাৰৰ মাজত এনেকুৱা এটা ষ্টেচন, মানে ইমান শান্তি, কোনো হুলস্থুল নাই, মানে বহুত ধুনীয়া পৰিৱেশ, শান্তি, মানে চাবলৈও ভাল। ইয়াত বহি থাকিলেও 2-3 ঘণ্টা বহি থাকিলেও মানে ক'লৈকো যাবলৈ মন নাযায়। কিবা কিবি ঘৰত কাজিয়া লাগি আহি ইয়াত বহি থাকিলেও মানে কোনো টেনশ্যন নাই, আমনি নালাগে, একদম বঢ়িয়া ধুনীয়া। চাওক দসুদিশ মানে যেনিয়ে চাই তেনিয়ে মাথো পাহাৰ পাহাৰ পাহাৰ, মানে কেউফালে পাহাৰৰ মাজত অৱস্থিত, মানে গোটেই পাহাৰৰ মাজত অৱস্থিত এইটো ষ্টেচনটো। ভাল লাগে, বহুত ভাল লাগে। আৰু এটা কি মানে ইয়ালৈ আহিলে আৰু এটা ভাল লাগে, আপোনাৰ 3 কিলোমিটাৰমান বাইকে হওক গাড়ীয়ে হওক ষ্টাৰ্ট কৰিব নালাগে, অকল নামিয়ে থাকিব লাগে, নামিয়ে থাকিব লাগে, নামিয়ে থাকিব লাগে। তো ভাল লাগে। যাওঁতে মানে তেলটো মেকআপ হৈ যায় আৰু যোৱা তেলটো হৈ যায়গৈ আৰু। তাৰপিছত আপোনাৰ ইয়াত মানে আৰু এটা কথা কি, দিনটো ট্ৰেইন দুবাৰহে আহে। এবাৰ 10টা বজাত আহে আৰু এবাৰ 2টা বজাত আহে। কাৰোবাৰ ভাগ্য ভাল থাকিলে চাবলৈ পাব আৰু নহ'লে নাপায়। আমি নাপাওঁ এতিয়া, আমাৰ আজি অহাটো সোনকালে হ'ল বাৰু অলপ। হাফলঙলৈ আহিলে এনেকুৱা বহুত ধৰণৰ মানে কেইবা ঠাইতো পোৱা যায় ভিউ পইণ্ট। মানে আটাইকেইটা ভিউ পইণ্টে কিন্তু চাবলগীয়া মানে ওপৰত উঠি যেতিয়া যোৱা হয় ন, তাৰ ওপৰৰ পৰা যেতিয়া ভালদৰে চোৱা হয় ভিউ পইণ্টকেইটাৰ পৰা, মানে ইমানেই ভাল লাগে কি বুজাম আৰু, বহুত ভাল লাগে। হয়তো এতিয়া আমি অহা টাইমটো অকণমান মানে পিছবেলাকৈ আহিলে কুঁৱলীটো ভাগিব চাগে। এতিয়া আমি আহিছোঁ বৰ্তমান, এতিয়া মানে কিবা পাহাৰৰ কুঁৱলীৰ নিচিনা বস্তু এটা হৈ থাকে, মানে গোটেই ধোঁৱা নিচিনা হৈ থাকে যে, সেইকাৰণে ইমান ভালদৰে দেখা পোৱা নাযায়। কিন্তু তলত দেখিবলৈ পাইছে চাগে বগাকৈ সেই ৰাস্তাটো আমি সেইটোৱে দিয়ে আহি আছিলোঁ। সেই তেনেকৈ ঘূৰি মানে গোটেই বগাই এইফালেদি আহিব লাগে। চাওক না কি ধুনীয়া পৰিৱেশ। অঁ কি এইটো তলত অকণমানকৈ দেখিবলৈ কেমেৰাত দেখি নাপায় চাগে, জনচনটো কিমান তলত আছে চাওক, মানে পূৰা জেলপি নিচিনা ঘূৰি নামিব লাগে। কি ধুনীয়া পৰিৱেশ। মানে হাফলঙৰে এইবোৰেই আৰু, হাফলঙত মানে চাবলগীয়া বিশেষ মানে গোটেই হাফলংখনেই চাবলগীয়া, যিহেতু পাহাৰীয়া জিলা হয়। তো গোটেই হাফলং পাহাৰৰ ওপৰতে আছে আৰু ভালেই লাগে ডিষ্ট্ৰিক্টটো, ধুনীয়া। এতিয়া ইমান এটা ভাল নুঠিব কাৰণ কুঁৱলীটো ভগা নাই। আমি ইয়াৰ পৰা ওলাই দিম আৰু, বিশেষ টাইম নাথাকোঁ। এতিয়া জাতিংগা যামগৈ। আমি আহি আৰু এটা ভিউ পইণ্ট পালোঁ। তো এইটো চাই লওঁ, ইয়াৰ পৰা চালে মানে গোটেই
হাফলংখন হাফলং মানে টাউনখন দেখা পোৱা যায় ইয়াৰ পৰা চালে মানে। এনেকুৱা ধৰণৰ বহুত আছে ইয়াত, এনেকুৱা ধৰণৰ ভিউ পইণ্ট বহুত আছে আৰু দিছে তেনেকুৱা সুবিধা কৰি, ভালো লাগে বাৰু। তো কেনেকুৱা লাগিছে ভিউটো জনাব। ইমান ভাল হোৱা নাই, হ'লেও মানে কি হয় এই পাহাৰত এইটো বস্তু থাকে আৰু এই কুঁৱলীটো মানে কোনোবা এটা টাইমত নাইকিয়া হৈ যায় বাৰু। এতিয়া বৰ্তমান চবফালে আছে। এয়া চাৰ্কিট হাউচ। চাৰ্কিট হাউচৰ পৰা হাফলঙৰ সম্পূৰ্ণ পৰিৱেশটো দেখা পোৱা যায়। এইটো চাওক মানে চবফালে যেনিয়ে চাই সকলোফালে পাহাৰে দেখিব। সেইখন দলংখন ৰেলৰ দলং, বহুত ধুনীয়া পৰিৱেশ। ইয়াৰ পৰা যেনিয়ে চোৱা হয় মানে চবফালে মানে গোটেই পৰিৱেশটোৱে মানে বহুত ধুনীয়া, গোটেই পৰিৱেশটোৱে বহুত ধুনীয়া মানে। তো আমি আজি ইয়াৰ পৰাতো যামগৈ আৰু এতিয়া বৰ বিশেষ নাযায়, হ'লেও এতিয়া আৰু এটা চাবলগীয়া ইয়াত বস্তু আছে যিটো মোৰ পিছফালে আছে, মই দেখাম বাৰু। এইটো হৈছে জাতিংগা বাৰ্ডছ ৱাটছিং চেণ্টাৰ। মানে বৰ ধুনীয়া না, ভিউটো চালে কৈছোঁ নহয় ইমান ধুনীয়া লাগে নহয় ভিউটো। তো ভিউটো চাওঁ আহক। তো আমি আহি হাফলঙৰ আৰু এটুকুৰা চাবলগীয়া জেগা, তো যিটুকুৰা কোৱা হয় এথনিক ভিলেজ বুলি। এইখন আপোনাৰ হাফলং টাউনৰ পৰা বেছি দূৰ নহয়, 5 কিলোমিটাৰমান, 5-6 কিলোমিটাৰ হ'ব। কিন্তু ইয়ালৈ অহা যিটো ৰাস্তা নহয়, ৰাস্তাটো মানে ক'বই নালাগে, একদম দুৰ্গম, মানে অকলে আহিবলৈ ভয়ে লাগে, জংঘলৰ মাজে মাজে ৰাস্তা। বাৰু যাই কি নহওক জেগাটুকুৰা ভাল। এই ভিলেজখন প্ৰকৃততে মানুহ থকা ভিলেজ নহয়, মানে নেচাৰেল। মানে কি হয় এইখন সিহঁতৰ সম্প্ৰদায়ৰ মানে ট্ৰাইবেল সম্প্ৰদায়ৰ হ'ব চাগে। সিহঁতৰ ইয়াত মানে এটা সৰু সিহঁতৰ যিটো মানে এইবোৰ সৰু ঘৰ বনাই থোৱা আছে, বহুত ধুনীয়াকৈ বনাই থোৱা আছে ঘৰবোৰ। এয়া চাংঘৰ, এইটো চাংঘৰ, এনেদৰে মানে বনাই থকা হৈছে। আৰু বৰ্তমান সিহঁতৰ ৰিপেয়াৰিঙৰ কাম চলি আছে। মানে বছৰৰ কোনোবা এটা মাহত ইয়াত কিবা এটা পাতে, মানে সিহঁতৰ কিবা উৎসৱ হ'ব চাগে, নহ'লে কিবা হ'ব আৰু কিবা তেনেকুৱা কিবাকিবি পাতে ইয়াত সিহঁতৰ সম্প্ৰদায়ৰ সকলো মানুহ গোট খায়। তো একো নাই, একদম নিজান পৰিৱেশ, ভালে। এতিয়া ইয়াত মানুহ দুনুহ নাথাকে, যিসকলে ইয়াত কাম বন চোৱা চিতা কৰি থাকে সেইসকল থাকে আৰু। একদম ধুনীয়াকৈ এটা চাংঘৰ বনাই ৰখা হৈছে। হাফলঙত চাবলগীয়া আৰু বহুত কিবাকিবি আছিলে, মানে যদি থাকিলোঁ হয়, সময় হ'লহেঁতেন বহুত কিবাকিবি চাবলৈ পালোঁ হয়। কিন্তু এতিয়া সদায়তো থাকিব নোৱাৰোঁ ন। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে আহিলে চাব, সময় লৈ আহিব। আমাৰ হাতত হয়তো বিশেষ সময় নাই, আজি যামগৈ আৰু এতিয়া যাবলৈ ওলালোৱে। তো আপোনালোক আহিলে ইয়ালৈ সময় লৈ আহিব। তো হাফলঙত আৰু এয়াই নহয়, ইয়াৰ মাত্ৰ নমুনাহে, আৰু বহুতো আছে চাবলগীয়া। আপোনালোকে আহিব, চাব, সময় লৈ আহিব। 2 দিন বা এদিন থকাকৈ আহিব। আমি এদিন থাকিলোঁ সেইকাৰণে বিশেষ চাবলৈ নাপালোঁ। কিন্তু আপোনালোকে সময় লৈ আহিব, ভালদৰে চাব। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।